হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল আমাৰ বিগ ফেমিলি হাউজলৈ। তো এতিয়া বাজে প্ৰায় 6টা। তো এতিয়া মই জাষ্ট শুই উঠিলোঁ আৰু সকলোকে গুড মৰ্ণিং। তো আজিৰ পৰা মই পাৰিলে চেষ্টা কৰিম আৰু ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা ডেইলি ব্লগবিলাক বনাবলৈ একদম ৰাতিলৈকে আপোনালোকৰ লগত সকলো শ্বেয়াৰ কৰিবলৈ। তো ব'লক আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' গাইজ, তো এতিয়া আমি চাহ পানী খোৱা হৈ গ'ল। তো এতিয়া ৰাতিপুৱা আমি ভাত খাওঁ। তো ভাতৰ কাৰণে বাই ইফালে বিলাহী কাটি আছে আৰু মই সৰু আলু কাটি আছোঁ। তো এতিয়া বা আৰু মই ভাত বনাম, পেহীহঁতে বেলেগ কিবা এটা কাম ওলালে তাতে যাব। তো এতিয়া চাই থাকক। হাই গাইজ, তো এতিয়া আমাৰ চব্জি কাটি হৈ গ'ল। তো এতিয়া মই বনাম শুকান ভাজি আৰু বাই বনাব বিলাহী আৰু মাছ আৰু অমিতা খাৰো বনাম। আপোনালোকে অমিতা খাৰ খায় নে নাখায় বাৰু কমেণ্টত জনাবচোন। তো এতিয়া মই ভাজি বনাই আছোঁ, চাই থাকক। কি কৰে তো আমাৰ চুৰুটো বহি আছে। দেখুৱা আমাৰ চুৰুটো দেখুৱা। দেখা কিয় এইটো চাই আছে হাঁহি। আমি ৰাতিপুৱা চাহ খাওঁ, ভাতো খাওঁ। আপোনালোকে বা কি খায় কমেণ্টত জনাব। ভাত নাখায়। আমাৰ চুৰুটো হামুৰি লাগে এখন বনাই আছোঁ বিলাহী মাছ। অলপ জোৰে শুনাই নাযায়। বম ফুটছে। আজি অমিতা খাৰ বনোৱা নহয়। কি আজৰাব লাগে চেচ ভাজালো থৈ যা। মাছৰ গোন্ধ পাই মাছখন গুচা অকণি উঠি মাইপিৰে কথা জাবৰা হৈ থাকা। আমি ডিজেল দি পুৰি ভাজো, কি কওঁ আৰু ঢাকি থওঁ। শুদ্ধ ভাষাত আৰু একজন আহিছে। হাই সুন্দৰী, বিশ্ব সুন্দৰী আমাৰ। হাই গাইজ, তো এতিয়া ভাত বনোৱা হৈ গ'ল আৰু সকলোকে ভাত বাঢ়ি দি আহিলোঁ। সকলোৱে ভাত খাই আছে আৰু বা আৰু মই অকণমান দেৰিকৈ খাম ভাত। আৰু এতিয়া বা গা ধুবলৈ গৈছে, তাৰপিছত মই গা ধুম, তাৰপিছত বা আৰু মই একেলগে ভাত খাম। গাইজ, তো এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ। পোহৰ আহিছে। তো এতিয়া বা মই ভাইটি ভাত পানী খালোঁ। এতিয়া বা আৰু মই ব্লাউজটো কালি চিলাব দিয়া হোৱা নাই, তো আজি আকৌ যাম। এতিয়া ওলাই আছোঁ মই, তো চাই থাকা আপোনালোকে। তো মই ৰেডি হৈ গ'লোঁ আৰু মই ৰেডি হৈ গ'লোঁ। তো বা ৰেডি হৈ আছে। তো এতিয়া বা ওলোৱা হ'লে একেলগে যাম। হেল্ল' গাইজ, তো এতিয়া ওলোৱা হৈ গ'ল, বাৰো ওলোৱা হ'ল। তো এতিয়া ব'লক যাম বজাৰত। কি মই কিয় যাম?
ব্লাউজটা দিবা যাম তে ইমান দক কিয় লাগে তো এতিয়া আমি যাবলৈ ওলাইছোঁ মানে গৈ আছোঁ এইফালে বা আৰু মই গৈ আছোঁ তাত গৈ লগ পাই আছোঁ আজি বা চিলোৱা হয়নে নহয় চিলাই নে নিচিলাই তো এতিয়া আমি ফাইনেলি আজি কাপোৰটো ল'লে চিলাব দি আহিলোঁ আমি তো এতিয়া সৰস্বতী পূজাৰ আগতে পাই যাম আৰু এতিয়া ঘৰত যাওঁ মানে ঘৰত আহি পালোৱে ফিল্ডত আছোঁ তো এতিয়া ঘৰত যাওঁ আৰু দুপৰীয়াৰ কাৰণে ভাত বনাব লাগিব পেহীহঁতে নাই ওলাই গৈছে বা আৰু ময়ে বনাম তো আপোনালোকে লগত থাকিব বলক এইটো ৰান্ধনি সেয়া ৰান্ধি আছে বৰ্তমান বহুত ডাঙৰ ডাঙৰ বৈৰালি মাছ একদম 0 সাইজ বলে এইটো লাষ্ট সাইজ এইফালে আছে মাহী দেউ আৰু মামী আৰু এইটো ধুলা উৰাই দিছে আমাৰ হাই মামীজি নাচাই মাহী মানে পিছপিনে চুইজাৰটো উঠাই লৈছিলে আৰু এইটো তাৰ ষ্টাইল এইটো মাছ ভাজি পিঁয়াজ আৰু সৰু মাছ ভাজি 0 সাইজৰ মাছ গুড়াকে 0 সাইজৰ মাছ বেয়া মন ভাজি কলডিল পিঁয়াজ আমাৰ ভণ্টিজনী ৰান্ধি আছে এইটো এতিয়া মই বনাই আছো কলডিল আমি কল পচলা কওঁ আপোনালোকে কি কয় আমি কল ফুল কওঁ কল পচলা কলডিল নহয় কলডিল ঘৰুৱা ভাষাত কলডিল কয়
আৰু এতিয়া বায়ে বনাব পানীলাও আৰু মাছৰ মাথা দি মুড়ি ঘণ্ট আৰু মাংস ছাগলী মাংস চাই থাকিব দেই আৰু খাব নাপাহৰিব আপোনালোকক খাব দিম এতিয়া বায়ে বনাই আছে কি বনাবি অকণ পানীলাও আৰু মাছৰ মাথা দি মুড়ি ঘণ্ট আমাৰ মাজে মাজে খৰিবিলাকেদি বম ফুটে কি দিলি আদা নহৰু আদা নহৰু জিৰা জলকীয়া জিৰা আছে ইটা বুটৰ এয়া পানীলাও নালাগে না এতিয়া বায়ে বনাই আছে আৰু এতিয়া মই যাম ৰুমলৈ কাৰণ বহুত কাপোৰ ভাঁজ কৰিবলৈ আছে আৰু বিছনাই তোলা নাই সঁচা কথা ওলি মোৰ বাপ এতিয়া গা ধুইছে কইনা আহিলোঁ আমাৰ ৰুমলৈ আৰু বিছনাখন দেখাই আছোঁ ইমান লেতেৰাকৈ ৰাখিছোঁ মই ইমান লেতেৰাকৈ ৰাখিছোঁ মানে কালিৰ পৰা কাপোৰ ভাঁজ কৰা নাই সেনেকৈয়ে আছে মই শোৱা বিচনাখনো তোলা নাই তেনেকৈয়ে আছে মোৰ কাপোৰ দাম লাগি আছে আৰু এয়া মই শোৱা বিচনাখন এতিয়ালৈকে ভালেই কৰা নাই কেতিয়া যে কৰিম থাকক আৰু ৰাতি শুবই লাগিব হাই গাইজ তো দুপৰীয়া ভাত খোৱা সময়ত ভিডিঅ' কৰা নহ'লে তো দৌৰিকৈ ভাত খোৱা হ'ল তো এতিয়া বাজে কেইটা বাজে এতিয়া 4টা বাজে আৰু তো এতিয়া অকণমান শুইছিলোঁ এতিয়া উঠিলোঁ তো ব'লক আৰু এয়া বাও শুই আছিলে আজি ভণ্টি হোৱা নাই বা আৰু মই শুইছিলোঁ তো এতিয়া আবেলি আমি যাম বজাৰত খাবলৈ যাম বা মই পেহী খুৰীমা ভণ্টি নাই ভণ্টি টিউশ্যন গৈছে তো এতিয়া আমি যাম বজাৰলৈ তাতে কি খাওঁ নাখাওঁ সকলো দেখাম ডাঙৰ ৰেষ্টুৰেণ্টত নাযাওঁ দেই সেই বুলি তো এতিয়া আমি আহি পালোঁ আৰু কোনো ৰেষ্টুৰেণ্টত খাব নাযাওঁ দেই নাহিব তো এয়া খুৰীমা আৰু পেহী আৰু গান বাজি আছে খেলা হৈ আছে তো তাতে যাই লগ পাই আছোঁ ইফালে বাৰু মুখখন ঘূৰাইও দে হেল্ল' গাইজ তো এতিয়া আমি ঘৰ পালোঁহি খোৱা লোৱা হৈ গ'ল ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ পিছফালে পেহী আৰু খুৰীমা আছে আগফালে বা আৰু এতিয়া ঘৰত গৈ লগ পাই আছোঁ গাইজ তো এতিয়া মই চাহ পানী খোৱা হৈ গ'ল তো এতিয়া মই যাম কিতাপ পঢ়িবলৈ তো কিতাপ পঢ়াৰ পিছত লগ পাই আছোঁ গাইজ তো এতিয়া মোৰ পঢ়া হৈ গ'ল আৰু এতিয়া 9:30 10টাই বাজে আৰু প্ৰায় 10টা বাজা নাই তো
বা এতিয়া ভাত বনাই আছে, ব'লকচোন চাওঁ বা কি বনাই আছে। হাতত ফোন কৰিবলৈ উঠাই নাই, পাখানা বগাতে বাবাতে মুখ হাত ধোৱাতে চাপনি চাতে চব 9টা বাজে। কি বনাই আছা? ফুলকবি, আলু, মাছ, আৰু কি ভাজি কি? বেঙেনা বৰা, কাচকল ভাজি। ভাজাটো লৈ যাম দে পাপা। বহুত ভাল হৈছে। ফ্লাক্স জ্বলাব পাহৰি গৈছিলোঁ। মই জ্বলাই দিছোঁ। আমাৰো এই ভোগনাঙা মাছ এয়া বাই বনাই আছে ফুলকবি, আলু দি মাছ বনাই আছে। পমফ্লেট মাছ না? পমফ্লেট কোনোবা মানে আমিয়ে কওঁ ৰূপচান্দা বুলি, আপোনালোকে পমফ্লেট ক'ব পাৰে। আৰু এয়া ভণ্টি আজি ভাত বাই বনাইছে। আৰু এতিয়া যাওঁ পাকঘৰলৈ, খুৰীমাহঁতে কি কৰি আছিলে দেখুৱাব অলপ। খুৰীমা ক'ত? তই কি মাছ নিব আহিছা? মানুহ গনি আছা? কেনেকা নজন? আবু নাখায়? তই মই ডেঙাপি সৰু আংকেল, ডাঙৰ আংকেল, ভাইটি আংকেল, পাপৰি বাই, খুৰীমা, আবু। অঁ ক'বা আহা নাই, মই চাব আহিছিলোঁ কি কৰি আছা। চাব মানে মই ভিডিঅ' কৰিব আহিছিলোঁ কি কৰি আছা। আৰু একে মাছটা লৈ যাম দে। তো পাকঘৰত খুৰীমা নাই, খুৰীমা গ'ল ৰুমলৈ। আৰু এতিয়া মই মাছ লৈ গৈ আছোঁ। পাকঘৰত পেহী আছিলে, এইটো মাছ লিজিয়ে। তো এইটো আমাৰ মন্দিৰ। আৰু পিছত দিনত ভালকৈ দেখাম, এতিয়া ৰাতি ভালকৈ দেখা নাযায়। এতিয়া মই গৈ আছোঁ আমাৰ ৰুমলৈ। ভালকৈ মানে আন্ধাৰ দেখিছে, ৰ'ব ৰুমলৈ গ'লে পোহৰ আহিলে। তো এতিয়া আহিলোঁ ৰুমলৈ। আৰু ইয়াতে বহি আছে আবু। আপোনালোকে আইতা বুলি কয়, আমি আবু বুলি কওঁ। তো এতিয়া মই বাৰ বিচনাখন আৰু মোৰ বিচনাখন পাৰি লওঁ। তো বা বনাই আছে ভাত হ'লে ভাত খাই আপোনালোকৰ লগত লগ পাই আছোঁ, মানে ভাত খোৱাৰ টাইমত লগ পাই আছোঁ। গাইজ, আমি ভাত পানী খাই আজৰি হ'লোঁ। আৰু এতিয়া প্ৰায় 11টাই বাজে, আৰু এতিয়া শুম আৰু লাহেকৈ বিচনা পৰা হৈছে। তো মই ভাত খোৱা টাইমত ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ আজি। তো আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গুড নাইট। হেল্ল' কোৱাৰ পিছত হে